নমস্কাৰ, মই হিতেশ দীপ। আজিৰ পৰা মোৰ নতুন ব্লগ চেনেল সোনকানী টাইম আৰম্ভ কৰিছোঁ ব্লগ ভিডিঅ' দিবলৈ। যিহেতুকে আজি ফাৰ্ষ্ট টাইম, গতিকে ফাৰ্ষ্ট টাইমত বিশেষ তেনেকুৱা ব্লগ নিদিওঁ। আজি এটা সৰু সাধাৰণ ব্লগ এটা দিম। আমাৰ ওচৰতে ইয়াতে এটা নতুনকৈ মন্দিৰ স্থাপিত হৈছিল, শ্ৰী শ্ৰী যোগেশ মন্দিৰ। তো এই মন্দিৰটো আজি দেখাম, অলপ ৰিভিউ ভিডিঅ' দিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক আমি যাই থাকোঁ। আমি আহি পালোঁ বৰবৰী চক, আৰু এইটো হ'ল আমাৰ বৰবৰী শিৱ মন্দিৰ। এইটো বৰবৰী শিৱ মন্দিৰ কেতিয়াবা দেখাম ভাল কৰি। এতিয়া গৈ থাকোঁ বলক। ফাইনেলি আহি পালোঁ শ্ৰী শ্ৰী যোগেশ মন্দিৰ। এই মন্দিৰৰ এখন গেট। এতিয়া ভিতৰৰ ফালৰ পৰা দেখাম এবাৰ, বলক। তো ফাইনেলি আহি পালোঁ আমি শ্ৰী শ্ৰী যোগেশ্বৰ মন্দিৰ। আৰু মন্দিৰত মই এজন আইতা লগ পাইছোঁ। আইতাগৰাকীৰ পৰা অলপ মন্দিৰটোৰ বিষয়ে জানিব বিচাৰিছোঁ। আইতা, এই মন্দিৰটো মানে যেতিয়া স্থাপন হৈছিল, মানে কি কি হেৰি আছে ইয়াতে? শিৱ মন্দিৰ আছে, তাৰপৰা আৰু হেৰি আছে, সৰস্বতী আছে আৰু গণেশ আছে। তো ইয়াতে শিৱ মন্দিৰ, সৰস্বতী আৰু গণেশ সকলো আহিব পাৰে। আৰু শুনামতে গণেশ পূজা হৈ আছে 9 দিন পাছত নেকি? গণেশ পূজা আছে 9 দিন পিছত। ইফালে থোৱা আছে হনুমানৰ মূৰ্তি, এইটো হনুমানৰ মূৰ্তি। তাৰপিছত এইফালে আছে এইটো সৰস্বতীৰ মূৰ্তি, শিৱ আৰু পাৰ্বতীৰ মূৰ্তি এইটো। তাৰপিছত বেলেগ দেখুৱাবলগীয়া বেলেগ নাই বাৰু। আপোনালোকে আহক ইয়াত, অতি সুন্দৰ মন্দিৰ, ধুনীয়া, দেখি ভাল লাগে, মনটো বিৰাট ভাল লাগি গ'ল ইয়াত আহি। সকলোৱে আহক, তাৰে কামনা কৰিলোঁ। আৰু মোৰ চেনেলটো আজিৰ পৰা যিটো ভিডিঅ' আৰম্ভ কৰিলোঁ, সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কেনেকুৱা লাগিল, কেনেকুৱা পালে জনাব। ধন্যবাদ।